ঠাণ্ডা গাইছ ঠাণ্ডা একে ঠাণ্ডাত গাইছ থাকিব কাৰণে মই একে কঁপি আছোঁ দেহাটো গাইছ এইয়া এইফালে মোৰ পিছফালে ভেলাঘৰটো জ্বলি আছে মানে এই হিলাই আছে আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে চাব স্কিপ নকৰাকৈ চাব গাইছ এই গুড মৰ্ণিং দোস্তত মোৰ মানে ভেলাঘৰত আছোঁ মই ৰাতি ভেলাঘৰটো জ্বলালোঁ আমাৰ ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিলোঁ এতিয়া আপোনাৰ 3:30 বাজিছে এতিয়াৰ পৰা মোৰ ব্লগটো ষ্টাৰ্ট কৰিলোঁ এই ভেলাঘৰ জ্বলাই আছোঁ আমি আমাৰ ইয়াতে লেণ্ডালেণ্ডিকে পৰি আছে মানে আমাৰ এই ভণ্টিয়ে দৌৰিছে ন আমাৰ মানে এইটো ভেলাঘৰ হয় এতিয়া ৰাতিপুৱা আমি 3:30 বজাত ভেলাঘৰটো জ্বলালোঁ এতিয়া কালি ৰাতিপুৱা কিয় আপোনালোকক দেখাই আছোঁ আপোনালোকে চাই থাকক লাষ্টলৈকে ভেলাঘৰটো দেই গুড মৰ্ণিং গাইজ মানে এতিয়া আমাৰ আজি দুমাহী কাৰণে আমাৰ মানে বিশেষ এটা মেজি বনোৱা হয় মেজিটো মানে এতিয়া আমি পৰম্পৰাভাৱে মাঘৰ বিহু যেতিয়া তাৰ কাৰণে মানে মেজিটো এতিয়া জ্বলাব প্ৰজ্বলন কৰিব তাৰ কাৰণে আপোনালোকক দেখাই থাকিম মেজিটো গুড মৰ্ণিং বন্ধুসকল মই মানে আজি আমাৰ দুমাহী উৰুকা গ'ল কালি মকৰক্ৰান্তি আজি দুমাহীৰ কাৰণে মানে মেজি আমাৰ ইয়াতে মেজি বনোৱা হৈছে ভেলাঘৰটোতো ৰাতিপুৱা পুৰি দিলোঁ এতিয়া মেজিটো মানে জ্বলাম এতিয়া মেজিটো জ্বলাবৰ কাৰণে আহিছোঁ মেজিটো জ্বলাম এতিয়া মানুহ গোটেই আমাৰ গাঁৱৰ মানুহখিনি আহিছে এখানে টানি উল্টি পড়বো এনেকে জ্বলাই আছে ধোঁৱাবিলাক ওলাবা নেদে মানে ধোঁৱাবিলাক ওলালে আকৌ হেৰি হৈ যাব সোনকালে পৰা যাব সেইকাৰণে মানে অলপ মানে নৰা সোপা দি আছে আৰু সোপা বুলি কয় এইটো মানুহ বহুত আহিছে আমাৰ ঘৰৰ মানুহ বহুত আহিছে মেজি হয়তো লৈ আছে চব পৰম্পৰাগত এটা ভাবা কথাবিলাক চব সিদ্ধি হয় বুলি বিশ্বাস কৰে আৰু মানে আমাৰ ৰাইজৰ মানে হেৰি চাহ দিয়া পৰম্পৰা এটা আছে বাকী ক'ত কি হয় আপোনালোকক দেখাই থাকিম বাৰু ধোঁৱা গোটাই মেজিটোত গোটাই ক'লা পৰি গৈছে ধোঁৱা ওলাইছে এয়া আৰু ধোঁৱাই ঢাকি আছে একদম ধুনীয়া মানে ভিউটো চাওক খান নীলাজে চিলাজে কৈ এইগিলাক দেখিছে নে বেহু পুৱে এইগিলা এই নীলাজে কৈ এইগিলা বিহুৰ দিনা এইগিলাক খান নীলাজে তাৰপিছত এইফালে এইবিলাক দেখাই আছো আপোনালোকক একো নাই গামোচা মেইন চকুটুকু মুদাই মাছ মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল বুট খাম বুট কি কৰিব লাগিব মোৰ বুট খাই আছোঁ আমি বুট প্ৰসাদ খাই আছোঁ ইয়াতে প্ৰসাদ দি আছে মেজিৰ ইয়াতে অমন কি কৰিব লাগিব লাইক শেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব সৰু সুৰা ভিডিঅ' চেনেলটো আৰু গোটেই চব ওলাই আছে ঘৰৰ মানুহ চব আৰু এনেকৈ মানে আমাৰ জ্যেষ্ঠজনক সেৱা কৰাৰ অলপ পৰম্পৰা আছে এইটো আমি কৰি আছোঁ এতিয়া আমাৰ দেউতা বৰতাহঁতক সেৱা কৰিবৰ কাৰণে আহিছোঁ এইটো নীতি নিয়ম হেৰাই গৈছে আজিকালি চিনি নাপায় মানুহবিলাকে চিনি নোপোৱা হৈছে সৰু ডাঙৰক
সেৱা কৰিব লাগে, প্ৰণাম জনাব লাগে বছৰৰ এটা দিনত। সেই উপলক্ষে আমি আহিছোঁ আজি। এনেকৈ সেৱা চেৱা কৰোঁ, দেখাম বাৰু। হে হৰিয়ে শ্যাম বৰণ দেহা তোমাৰ, এ পিত বসন মোৰ হৰি হৰি, এ পিত বসন চৰণে নুপুৰ প্ৰভু কমল লোচন, কৰ্ণত কুণ্ডল তোমাৰ মাথে ময়ূৰাৰ পাখি, কর্ণত কুণ্ডল তোমার মাথে ময়ূরার পাখি।